Hello everyone, welcome to Shehnaz Corner. আজি আপোনালোকৰ কাৰণে লৈ আহিছো হালৱা ষ্টাইলৰ চুজিৰ হালৱা। মই ব্যৱহাৰ কৰিছো ইয়াত 2 কাপ চুজি, 1 কাপ চেনি। চেনিটো আপুনি আপোনাৰ অনুযায়ী কম বেছি কৰিব পাৰে। 1 কাপ ৰিফাইন তেল, 1 কাপ গাখীৰ আৰু কেইটামান ড্ৰাই ফ্ৰুট মই ইয়াত ব্যৱহাৰ কৰিছো আৰু 2 খিলামান তেজপাত। গেছত এখন মই কেৰাহী পাতি দিছো। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত মই তেলখিনি ঢালি দিছো আৰু তেলখিনি 2 মিনিট মান হাই ফ্লেমত গৰম হ'বলৈ দিছো। তেলখিনি গৰম হোৱাৰ পিছত চাহ চামুচেৰে মই 1 চামুচ চেনি ঢালি দিছো আৰু চেনিখিনি গলি যাবলৈ মই এৰি দিছো। চেনিখিনি ভালদৰে গলি যোৱাৰ পিছত তেলখিনিৰ ৰংটো অলপ সলনি হৈ গৈছে, লক্ষ্য কৰিছে নিশ্চয়। এতিয়া ইয়াত আমি চুজিখিনি ঢালি দিম আৰু চামুচ এখনেৰে ভালদৰে চুজিখিনি লৰাই ল'ম। চেনিখিনি ইয়াত ঢালি দিয়াৰ কাৰণে খুব কম সময়ৰ ভিতৰতে আমি চুজিখিনিৰ এটা ধুনীয়া ৰং পাম। চেনিখিনিয়ে কম সময়ৰ ভিতৰতে চুজিখিনিৰ ৰংটো সলনি কৰি দিছে আৰু এনেদৰে ভালকৈ লৰাই লোৱাৰ পিছত প্ৰায় 10 মিনিট মান ভাজি ল'ব লাগিব। প্ৰায় 10 মিনিট মান চুজিখিনি লৰাই লোৱাৰ পিছত খুব ধুনীয়া এটা ৰং হৈছে। এতিয়া আমি ইয়াত গাখীৰখিনি ঢালি দিছো আৰু চামুচখনেৰে অলপ ভালদৰে লৰাই লৈছো। ইয়াত এতিয়া আমি 1 কাপ পানী ঢালি দিম আৰু চামুচখনেৰে গোটেই মিশ্ৰণটো ভালদৰে লৰাই ল'ম। গোটা গোটা বান্ধি গৈছে। ভালদৰে লৰাই লোৱাৰ পিছত ইয়াত চেনিখিনি ঢালি দিম আৰু গোটেইখিনি ভালদৰে লৰাই ল'ম। তেজপাতখিনি দি দিছো আৰু চামুচখনেৰে ভালদৰে গোটেইখিনি লৰাই লৈছো। ড্ৰাই ফ্ৰুটখিনিও দি দিছো এতিয়া আৰু গোটেই মিশ্ৰণটো ভালদৰে লৰাই লৈছো। মিডিয়াম ফ্লেমত এনেদৰেই আৰু 5 মিনিট মান গোটেইখিনি ভাজি ল'ব লাগিব। প্ৰায় 5 মিনিট মান ভাজি লোৱাৰ পিছত আমাৰ হালৱা ৰেডি হৈ গ'ল। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।